আমি যে এসএসবি দ্বারা মেশিন পাইছো মেশিন ট্রেনিংৰ মই ম্যাডাম হয় আজি 15 দিন পৰা কন্টিনিউ চলি আছে তে 2 ঘন্টা কৰি মানে মেশিন চলাই আছো আমি এতে 22 জন লোক আছে সবে হবে এটা করে মেশিন বিলাই দিব হ'ব আজি আমি আশা ৰাখিছো সকলোৱে ভাল কৰি শিকি আছে আৰু আগলৈকে যাব পাৰিব আৰু ঘৰতো এনেকা ফাটা চিটা কাপোৰ চলাব পাৰে আৰু 2 টকা হলেও নিজৰ আয় উপাৰ্জন কৰিব পাৰে কেইটা সেলাই মেশিন দিছে আপোনালোকক আজি 22টা মেশিন হৈছে আৰু 22টা লোক সবকে এটা কৰি দিয়া হ'ব আজি আৰু এই ঘৰত গৈ কিনে আৰু ভাল কৰি শিকিব পাৰে আৰু মানে ঘৰত সৰু বাচ্চা কাপোৰ চিলাই কৰিব পাৰে নিজৰ কাৰণে চুৰিদাৰ আৰু বালিশ কভাৰ স্কাৰ্ট বেবি ফ্ৰক এটা সব পাৰে নিজকে চিলাবলৈ আশা কৰো সকলোৱে ভাল কৰি শিকিছে আগুৱাই লৈ যাব পাৰে ধন্যবাদ স্যার এই ক্ষেত্ৰত আপোনালোকে সুবিধা আমি বহুত সুখী আজিলৈকে আমাৰ গাঁৱত এনেকা সুবিধা পোৱা নাছিলো আজি পাইছো সকলোৱে সুখী হৈ আছে আৰু আনন্দিত যে আহালৈকে 2021-22 এনেকা হ'ব পাৰে যাতে আমিও মানে শিকাই যাব পাৰিম এইটো আশা ৰাখি কৰি নিশ্চয় ধন্যবাদ জনাইছো